প্ৰথমে নমস্কাৰ, উমেশ দেয়াৰ টিপছে স্বাগতম জনাইছোঁ। আজি ভোট জলকীয়াৰ বীজবোৰ ক'ত ৰাখিব, কেনেকৈ ৰাখিব কম খৰচাত, গ্ৰীণ হাউচ নোহোৱাকৈ বা তিন বাটৰ ঘৰ নোহোৱাকৈ মই তেনেকৈ কম খৰচাত কৰিছোঁ, আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। বজাৰৰ পৰা প্লাষ্টিক কিনি আনিব, তেনেকৈ ৰাখিব পাৰে। আহকচোন মই আপোনালোকৰ ভিডিঅ'ত মই ক'ত ৰাখিছোঁ। এয়া মই ভোট জলকীয়া বীজবোৰ এই পলিথিনৰ তলত ৰাখিছোঁ। এই পলিথিন বজাৰত পোৱা যায়, যিটো জলকীয়া, বেঙেনা, কবি বুলি জগায়। সেই পলিথিনখন বজাৰতে পাব। মই তেনেকৈ লৈ আছোঁ বজাৰত। জলকীয়া, বেঙেনা বুলি জগোৱা তেনেকুৱা পলিথিন লৈ আহিবা। তেনেকৈ বাঁহ লগাই প্লাষ্টিকেৰে বান্ধি কটকটীয়াকৈ ৰাখিবা, যাতে বতাহে উৰিয়াই নিব নোৱাৰে। তাৰ বাবে মই তেনেকৈ বান্ধিছোঁ আৰু বীজ বৰ্তমান ৰাখিছোঁ। এয়া 1000 মান বীজ হ'ব আৰু বৰ্তমান বাকী খালী আছে। এইবিলাকতো এতিয়া বৰ্তমান প্ৰস্তুত কৰি আছোঁ। এতিয়া ব্লেংক আছে, ইয়াতো ৰাখিব লাগিব পলিথিন আনি। আৰু ওপৰৰ যিটো চচৰা আছে, এইটো যিটো ৰুট তাপ, পলিথিনৰ যিটো গৰম ভাৱ তললৈ যেতিয়া গুচি যাব, তেতিয়া হয়তো অসুবিধা হ'ব পাৰে গৰমৰ কাৰণে। সেইকাৰণে ওপৰত এখন চচৰা পাত দিয়াটো প্ৰয়োজন হয়। যদি আপোনালোকে কৰিব বিচাৰে তেনেকৈ কৰিব পাৰে। যাতে গ্ৰীণ হাউচ নোহোৱাকৈ বা তিন বাটৰ ঘৰ নোহোৱাকৈ কম খৰচাত কেনেকৈ কৰিব পাৰে, সেইবাবে মই এই ভিডিঅ'টো দেখুওৱা হ'ব পাৰে। ভোট জলকীয়া বীজবোৰ প্লাষ্টিকত ৰাখি, গ্ৰীণ হাউচ নালাগে বা তেনেকুৱা তিন বাটৰ ঘৰ নালাগে। আপোনালোকে দেখিলে ভিডিঅ'টোৰ দ্বাৰা মই তেনেকৈ ৰাখিছোঁ। আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰি চাব। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। নেক্সট ভিডিঅ'লৈ লগ পাম। থেংক ইউ।